এই মুহূৰ্তত আহি পৰিছে বিগ ব্ৰেকিং নিউজ। দেশত বন্ধ হৈ যাব নি সকলো ধৰণৰ বিনামূলীয়া আঁচনি। দেশত বন্ধ হৈ যাব পাৰে সকলো ধৰণৰ বিনামূলীয়া আঁচনি। মোদীৰ সৈতে চৰকাৰী বিষয়াৰ বৈঠকত এই চৰ্চা প্ৰসংগ। চৰকাৰী উচ্চপদস্থ বিষয়াই প্ৰধানমন্ত্ৰীক দিলে এই পৰামৰ্শ। শ্ৰীলংকাৰ দৰে আৰ্থিক সংকটৰ গৰাহত ভাৰতত পৰিব পাৰে বুলি এই মন্তব্য বৈঠকত। বিনামূলীয়া আঁচনিৰ বাবে ভাৰতত হ'ব পাৰে ভয়ানক আৰ্থিক সংকট। মোদীৰ চৰকাৰী আৱাসত সকলো বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে এই বৈঠকত এই চৰ্চা কৰা হয়। 4 ঘণ্টা ধৰি আছিল এই বৈঠক। কেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত আছিল। নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, প্ৰধানমন্ত্ৰী সচিব PK মিশ্ৰা, উপস্থিত আছিল কেবিনেট সচিব ৰাজীৱ গোৱা। চৰকাৰী উচ্চপদস্থ বিষয়াই প্ৰধানমন্ত্ৰীক দিলে এই পৰামৰ্শ। শ্ৰীলংকাৰ দৰে আৰ্থিক সংকটত গৰাহত ভাৰতত পৰিব বুলি এই মন্তব্য বৈঠকত।